নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। মোৰো কিন্তু বিৰাটে ভাল। আজি এটা মই নিউ ৰেচিপি লৈ আপোনালোকৰ আগত আকৌ উপস্থিত হ'লোহি। আৰু এয়া নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে চাগে মই আজি কি ৰেচিপি বনাবলৈ আহিছোঁ। হয়, আজি বনাম মই আঙুলি পিঠা। আপোনালোকে বাৰু আঙুলি পিঠা কোনে কোনে খাই ভাল পায় ক'বচোন দেই। আৰু প্ৰত্যেক জেগাতে মানে বেলেগ বেলেগ নাম নহয় জানো? কিছুমানে আঙুলি পিঠা কয়, কিছুমানে মুঠীয়া পিঠা কয়। আৰু যিহেতু মই সৰু সৰু বনাইছোঁ সেইটো কাৰণে আঙুলি পিঠা, আৰু যেতিয়া মই ডাঙৰ ডাঙৰকৈ বনাম তেতিয়া মুঠীয়া পিঠা বুলি ক'ম। আৰু এয়া চাওকচোন, আজি মই কিন্তু গাখীৰৰ লগত খাব পৰাকৈ তেনেকৈ বনোৱা নাই। আজি একদম চাটপাটাকৈ বনাইছোঁ। সন্ধিয়া সময়ত কেতিয়াবা খাবলৈ মন যায় নহয় জানো, এনেকুৱা একদম চাটপাটা কিবা এবিধ। আৰু আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাবচোন। আহকচোন ভিডিঅ'টো চাওঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক দিবলৈ আপোনালোকৰ আগত মানে দিবলৈ উৎসাহ এটা পাম আৰু নহয় জানো। আৰু প্ৰায় কিছুমান ভিডিঅ'বিলাক মোৰ মানুহবিলাকে চাইছে, আৰু কিছুমান ভিডিঅ'বিলাক একেবাৰে চোৱা নাই। যদি কিবা বেয়া পাইছে কিন্তু কমেণ্ট কৰি জনাই দিব দেই। মই কিন্তু ইউটিউব চেনেলত যিহেতু একেবাৰে নতুন, গতিকে মই বিশেষ একো এইবিলাক মানে ভালকৈ ডিজাইন কৰি পিনে বনাব মানে এনেকৈ সজাব কৰিব নাজানো, কিন্তু যিমানখিনি পাৰোঁ মানে ট্ৰাই কৰিছোঁ। আৰু আহকচোন এতিয়া মই ভিডিঅ'টো মানে মইনো এই আঙুলি পিঠা কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু আশা কৰোঁ অকণমান হ'লেও আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আঙুলি পিঠা বনাবৰ কাৰণে মই এয়া লৈছোঁ পিঠাগুড়ি বেছি নহয়, অকণমান কমেই লৈছোঁ। আজিনো মই আঙুলি পিঠা কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আৰু ইয়াত মই অকণমান নিমখ দিম। আপোনালোকেও দিব, একদম সোৱাদ অনুযায়ী নিমখটো দি ল'ব, যোনে যিমানটো খায় আৰু। তাৰ পাছতে এইখিনি মই ধুনীয়াকৈ এনেকৈ কৰি পিনে সানি দিছোঁ। আৰু নিমখটো এনেকৈ মিক্স হৈ যাব দিছোঁ। এয়া চাওকচোন। তাৰপাছত এইটো মানে এটা মই ধুনীয়াকৈ ডো প্ৰস্তুত কৰি ল'ম, মানে অলপ অলপ পানী দি পিনে। যিহেতু মোৰ পিঠাগুড়ি কম মানে অলপ অলপকৈ এনেকৈ দি পিনে এনেকৈ ডো এটা প্ৰস্তুত কৰি ল'ম। বেছি পানী দিলে মানে হেৰি হৈ যাব। এনেকৈ কৰি পিনে ধুনীয়াকৈ মই ডো এটা প্ৰস্তুত কৰি ল'ম। কমাই এনেকৈ পানী দি লৈছোঁ, নহ'লে পানীটো বেছি হৈ যাব। আপোনালোকে যদি বনাব বিচাৰে তেনেহ'লে একদম পানীটো অকণমানকৈ ব্যৱহাৰ কৰি পিনে এনেকৈ কৰিব, নহ'লে একদম বহুত হেৰি হৈ যাব। এইটো দেখিছেনে, একদম ধুনীয়াকৈ ডোটো এনেকৈ প্ৰস্তুত কৰি ল'লোঁ। একদম খুব কোমল হৈছে, ধুনীয়াকৈ চাওকচোন। এতিয়া মই এইটো আপোনালোকৰ এটা শ্বেপ দিম, মানে কিছুমানে আচলতে এইটো মুঠীয়া পিঠা বুলিও কয়। মুঠীয়া পিঠা হ'বলৈ হ'লে এনেকৈ মুঠি মাৰি পিনে বনায়, এনেকৈ হয় মুঠীয়া পিঠা। কিন্তু মই তেনেকুৱা এটা ইমান ডাঙৰকৈ নবনাওঁ, মই যিহেতু সৰু সৰুকৈ বনাম, গতিকে সেইটোকে মানে আঙুলি পিঠা বুলি কয়। আৰু মই আপোনালোকক দেখাই আছোঁ মানে সৰু সৰুকৈ মই কেনেকৈ বনাম। এয়া চাওকচোন। এনেকৈ সৰু সৰু কৰি পিনে মই আপোনালোকক ভালকৈ দেখাই আছোঁ। ধৰ মোবাইলটো ধৰি থাকা। অকণমান মানে প্ৰব্লেম হৈ আছে, তথাপিতো বেটাই মোবাইলটো ধৰি দিছে। মই এনেকৈ দেখাইছোঁ। এইটো এনেকৈ চাওকচোন, একদম এনেকৈ সৰু সৰুকৈ ইয়াত মই এনেকৈ থৈ গৈছোঁ। অকণমান মানে বেছিকৈ কোমল হ'লে অকণমান দিগদাৰ হয়, তথাপিতো এনেকৈ ধুনীয়াকৈ এনেকৈ এইটো দেখিছেনে, ধুনীয়াকৈ একদম এনেকৈ গোল গোলকৈ এনেকৈ থৈছোঁ। গোটেইখিনি আপোনালোকে ধুনীয়াকৈ এনেকৈ কৰি বনাই ল'ব। এনেধৰণে মই গোটেই পিঠাখিনি এনেকৈ এটা শ্বেপ দি ল'লোঁ। আচলতে এইটো পিঠা কিছুমানে মানে গাখীৰৰ লগতো খায়, কিন্তু মই আজি গাখীৰৰ লগত নবনাওঁ। আজি মিঠা নহয়, আজি মানে অকণমান চাটপাতা বনাম। আৰু এয়া চাওকচোন, ধুনীয়াকৈ এনেকৈ কৰি ল'লোঁ। তাৰপাছত ইয়াৰ লগতনো কি দিম সেইখিনিও দেখাই লওঁ, আৰু বাকী মই প্ৰচেছখিনি দেখাই যাম এইখিনি মই কি কৰিম। আৰু তাৰ আগতে মই দেখাই লৈছোঁ, মই এই পিঠাখিনি বনাবৰ বাবে লৈছোঁ এয়া 2টা পিঁয়াজ। মই পিঁয়াজখিনি একদম সৰু সৰুকৈ কাটি ল'ম। আৰু ইয়াত জলকীয়া লৈছোঁ। আপোনালোকে জলকীয়াটো নিজৰ মানে কোনে কিমান জ্বলা খায় সেই অনুপাতে দিব, যদি বনাব বিচাৰে।
আৰু অকণমান আদা লৈছোঁ এইকণো মানে সৰু সৰুকৈ কাটি ল'ম আৰু লগতে লৈছোঁ ধনিয়া এয়া মান ধনিয়া মানে আমাৰ এইটো ধনিয়া নাই কাৰণে এইটোকে লৈছোঁ আৰু তাৰপৰা লগতে লৈছোঁ এয়া মই অকণমান ৰং মানে কি এইটো হালধি নহয় হালধি বা মই পিছত ব্যৱহাৰ কৰিম এইটো হৈছে মছলা মানে ৰং মছলাটো এইটো লৈছোঁ অলপ বাকী মছলাত মই লৈছোঁ এয়া দেখিছেনে এইটো হৈছে জিৰা লৈছোঁ জিৰা গুড়া জিৰাটো লৈছোঁ আৰু লগতে এইটো লাগিব আমাৰ গৰম মছলা আপোনালোকে যি মছলা ব্যৱহাৰ কৰে আৰু কৰিব এইটো লৈছোঁ ধনিয়া পাউডাৰ আৰু বেলেগ মই একো মছলা তেনেকৈ লোৱা নাই এয়া ইমানেই আৰু মই বাকী এতিয়া গোটেই প্ৰচেছখিনি আপোনালোকক দেখাম মই কেনেকৈ বনাওঁ এতিয়া বলকচোন এতিয়া বাকী প্ৰচেছখিনি আপোনালোকক দেখাই যাওঁ এটা পাত্ৰত এনেকৈ গৰম পানী হ'বলৈ এনেকৈ বহাই দিছোঁ এতিয়া মই এই পানীখিনি পূৰা উতল আহিবলৈ দিম তাৰপাছত মই উতল অহাৰ পাছত আপোনালোকক কি কৰিম দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এইখিনিতে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া এইখিনি মই পূৰা উতল আহিবলৈ দিম তাৰপাছত বাকী পিঁয়াজ চিয়াজ যি আছিলে মই সেইবিলাক কাটি কৰি লওঁ এইখিনি উতল আহিবলৈ দিওঁ আৰু এয়া দেখিছেনে একদম পূৰা ধুনীয়াকৈ পানী উতল আহি গ'ল আৰু মই ইয়াত এনেকৈ কৈ এটা এটাকৈ পিঠাবিলাক এনেকৈ কৈ দি যাম আৰু পিঠাবিলাক মই ধুনীয়াকৈ এই পানীখিনিতে বইল কৰি ল'ম প্ৰায় মানুহে এইটো পিঠা বনাবলৈ জানেই আৰু গাখীৰতো দি পেলাই খাই খুব বেছিয়ে ভাল লাগে আপোনালোকক আৰু এদিন মই দেখাম গাখীৰৰ লগত কেনেকৈনো বনায় একে প্ৰচেছ এয়া যেনিবা মই মছলা দি বনাম আৰু সেইটো ধৰি লওক এনেকৈ কৈ সিজাই আৰু ডাইৰেক্ট গাখীৰৰ লগতে খায় এতিয়া মই এইখিনি ধুনীয়াকৈ অলপ অলপকৈ এনেকৈ বইল হ'বলৈ দিম এইফালে মই এনেকৈ সৰু সৰুকৈ পিঁয়াজকেইটা এনেকৈ কাটি ল'লোঁ এয়া পিঁয়াজ আৰু ইয়াত জলকীয়াটো যিহেতু একে ঘৰৰে হয় বহুত বেছি জাল সেইকাৰণে কমাই দিছোঁ আৰু এয়া আদা সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ আৰু এয়া মান ধনিয়া পাত কাটি লৈছোঁ এতিয়া ইয়াতো আৰু বেলেগ বস্তু দিম আৰু এটা আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব আৰু সেই যিটো বস্তু মই দিম একে সাধাৰণ বস্তু চবেই চিনি পায় কিন্তু সেই বস্তুটো দিলে মানে ধুনীয়া লাগে মানে বেছি মানে খাই আৰু ফ্লেভাৰটো ভাল আহে সেইটো মানে দিওঁৱে মই প্ৰত্যেকতে দিওঁৱে বাৰু আৰু আজি ইয়াতো দিম অকণমান দেৰি পিছত মই যেতিয়া এইখিনি বনাম তেতিয়া আপোনালোকক দেখাম আৰু এয়া একদম পূৰা ধুনীয়াকৈ পিঠাখিনি এনেকৈ কৈ সিজি আছে পূৰা উতল আহি গৈছে এয়া দেখিছেনে এয়া ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে আৰু মানে 2-3 মিনিটমান উতল অহাৰ পিছতে মই আৰু নমাই দিম তাৰপিছত আৰু বাকী আছে নহয় সেইখিনিও মই ধুনীয়াকৈ এনেকৈ কৰি পিনে আৰু বাকীবিলাকো বইল কৰি ল'ম আৰু এইখিনি একদম গোটেইখিনি মই এনেকৈ কৈ কাঢ়ি ল'লোঁ এখন থালিত এয়া চাওকচোন কি ধুনীয়াকৈ মানে সিজি গৈছে আৰু এইফালে মই এয়া কেৰাহী বহাই দিলোঁ অলপ তেলো দি দিলোঁ তেলটো ইতিমধ্যে গৰম হৈছেই বাৰু আৰু মই যে আপোনালোকক কৈছিলোঁ মই এটা বিশেষ বস্তু দিম বুলি সেইটো হৈছে বেলেগ একো নহয় বাৰু এয়া চাওক পাঁচফোৰণটো মানে এনেকৈ দি দিলে মানে পাঁচফোৰণৰ যিটো মানে মিঠি গুটি যিটো তিতা অলপ ভাপ আহে সেই তিতাটো মানে খুব বেছি ভাল লাগে এনেকৈ দি দিছোঁ বেছি দিয়া নাই কমাই দিছোঁ আৰু লগতে মই পিঁয়াজখিনি দি দিছোঁ একে মই বেছিকৈ ভাজি নলওঁ যিটো অলপ ভাজি ল'ম গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব নহ'লে জ্বলি যাব হাই কৰিলে আৰু এতিয়া এই আদা নহৰু যিখিনি কাটি লৈছিলোঁ নহৰু নহয় আদা আৰু জলকীয়া কাটি লৈছিলোঁ সেইখিনিও এনেকৈ কৰি দি দিছোঁ এয়া দেখিছেনে ভাজা হৈ গৈছে বেছি ভাজিবলৈ নিদিওঁ আৰু হৈ গৈছে ভাজাটো আৰু ইয়াতে মই হালধি দিম অকণমান হালধি দি দিছোঁ তাৰ পাছতে মই ইয়াত দি দিম পিঠাখিনি এনেকৈ কৰি পিনে পিঠাখিনি দি দিছোঁ একদম এনেকৈ ধুনীয়াকৈ লৰাই দিম
লাহে লাহে লৰাব যাতে ভাগি নাযায় আৰু মানে বইল কৰি দিয়াৰ পিছত বাৰু পিঠাখিনি নাভাগেও ধুনীয়া হৈ থাকে এনেকৈ কৰি দি দিম আৰু ইয়াৰ ওপৰত মই যিখিনি মছলা লৈছিলোঁ সেইখিনিও মই ইয়াত লাহে লাহে দি যাম এয়া মই এনেকৈ অকণমান ৰং মছলা অকণ দি দিছোঁ আৰু নিমখটো দিব লাগিব যিহেতু মই নিমখটো পিঠাটোত অকণমান দিছিলোঁ নিমখটো দিব লাগিব আপোনালোকে ৰং মছলাটো নিদিলেও কোনো কথা নাই হালধি এটা নিজৰ ৰং থাকে নহয় জানো সেইটোতে মানে আহি যায় আৰু অকণমান মই এতিয়া ইয়াত নিমখ দি দিম সোৱাদ অনুযায়ী নিমখটো দিব কোনোবাই বেছি খায় কোনোবাই কম খায় নহয় জানো মই অকণমান দিছোঁ নিমখ পিছত চাম আৰু যদি কম হয় আকৌ অকণ দিম বেছিয়ে হোৱা যেনে লাগিছে অকণ বেছিকৈ দি পালোঁ চাগে এনেকৈ কৈ আকৌ লৰাই দিছোঁ আৰু এতিয়া মই ইয়াত এড কৰিম মছলাখিনি যিখিনি মছলা মই লৈছিলোঁ বিশেষ তেনেকুৱা মছলা নহয় এইটো হৈছে জিৰা অকণমান জিৰা দি দিছোঁ জিৰা গোন্ধটো যিহেতু ভাল লাগে বেছিকৈ ব্যৱহাৰ কাৰণে অলপ দিছোঁ আৰু এইটো হৈছে ধনিয়া পাউডাৰ চাট মছলা নাই এতিয়া মোৰ ওচৰত চাট মছলা থকা হ'লে দিব পাৰিলোঁ হয় পিছত কিন্তু চাট মছলা যিহেতু নাই গতিকে সেইটো আৰু আপোনালোকে যদি বিচাৰে দিব পাৰে মোৰ ওচৰত যিহেতু নাই মই নাই দিয়া আৰু যিহেতু আৰু এটা গৰম মছলা আছিলে অকণমান পাছত যেতিয়া এইখিনি হ'ব ভালকৈ সিজি মানে হৈছে আৰু তেতিয়া মই এই গৰম মছলাখিনি মানে মই তাত ব্যৱহাৰ কৰিম আৰু এতিয়া ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি লওঁ 5 মিনিটমান এনেকৈ কৰি পিনে ভাজি ল'ব আৰু মাজে মাজে লৰাই থাকিব নহ'লে ধৰি যাব ইয়াতে মই অকণমান ভিনেগাৰ মিক্স কৰি দিছোঁ আপোনালোকে যদি ভিনেগাৰ নাথাকে তেনেহ'লে আপোনালোকে নেমু দিব পাৰে নেমু দিব মোৰ এয়া পিঠা প্ৰায় হৈছেহিয়ে আৰু আপোনালোকে যদি বিচাৰে ইয়াত কিবা পাচলি দিম বুলি যদি বিচাৰে গাজৰ বা মূলা বন্ধাকবি তেনেকৈ বা ফুলকবি তেনেকৈ আপোনালোকে দিব পাৰে কিন্তু মই একো দিয়া নাই বাৰু কেতিয়াবা এনেকৈ পাচলি দি পিনে মই বনাম আৰু এয়া মই এতিয়া গৰম মছলা এনেকৈ কৰি পিনে দি দিছোঁ যিহেতু মোৰ এইখিনি প্ৰায় হৈ গৈছেহি আৰু লগতে মই এয়া কাটি লোৱা ধনিয়া আছিলে ধনিয়াও দি দিছোঁ আৰু 2 মিনিটমান এনেকৈ আৰু ভাজি তাৰপাছতে নমাই দিম মই এয়া ফাইনেলি মোৰ পিঠা হৈ গ'ল বনাই আৰু এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম ধুনীয়াকৈ এনেকৈ চাৰ্ভ কৰি ল'ম আৰু এইখিনিতে শুব লৈছোঁ জগাই দিবা আৰু যদি সাৰ নাপাওঁ তেন্তে জ্বলাই দিবা এয়া ধুনীয়াকৈ পিঠাখিনি এটা বাউল এটাত এনেকৈ কৰি পিনে লৈ লৈছোঁ আৰু ইয়াৰ লগত ধুনীয়াকৈ এয়া দেখিছেনে একদম এনেকৈ কৰি পিঁয়াজ দি দিছোঁ আপোনালোকেও কেতিয়াবা এনেকৈ কৰি পিনে টেষ্ট কৰি চাবচোন মানে সন্ধিয়া সময়ত আবেলি সময়ত এনেকুৱা চাটপাতা মানে পিঠা খাই খুব বেছিয়ে ভাল পাব আৰু সদায় মিঠাটো খাই যেতিয়া তেতিয়া ভাল নালাগে নহয় জানো এনেকৈ কৰি পিনে খাব আৰু ধুনীয়াকৈ মই মানে বিশেষকৈ এইবিলাক সজাব কৰিব নাজানো আৰু তথাপিতো ট্ৰাই কৰিছোঁ আৰু যিহেতু একেবাৰে নতুন ইউটিউব চেনেলত নতুনকৈ আহিছোঁ এইবিলাক কেনেকৈ ডিছবিলাক সজাই মই ইমান তেনেকৈ নাজানো যিমান পাৰোঁ আৰু চেষ্টা কৰিছোঁ আৰু এনেকৈ 10 টকীয়া এইটো 15 টকীয়া চচটো এনেকৈ কৰি দি দিছোঁ সেয়া দেখিছেনে কি হৈছে নাজানো আৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এতিয়া আহিছোঁ নেক্সট ভিডিঅ' এটাত লগ পাম বাই বাই